নমস্কাৰ, মোৰ ইউটিউব চেনেলত অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি চাগে আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনিছে। এতিয়া মই বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইপিনে আছে গ্ৰেভি, এক্সট্ৰাকৈ গ্ৰেভি লৈছোঁ। এইপিনে আছে অলপ পিঁয়াজৰ লগত লেপ টেপ বনোৱা, আৰু এইপিনে আছে কণী, এইপিনে আছে অলপ মটৰ ঘুগুনি, এইপিনে আছে নেমু, পিঁয়াজ দুটা লৈছোঁ, নিমখ আৰু জলকীয়া দুটা আছে, এইপিনে আছে লেগ পিচ দুটা। এতিয়া মই বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথম গ্ৰেভিয়েদি ষ্টাৰ্ট কৰোঁ। লেগ পিচ অলপ খাওঁ। মজা হৈছে। মজা। এতিয়া অলপ ঘুগুনিয়ে খাই চাওঁ। মাংস হ'লে নেমু চেপি খাই ভাল লাগে। মজা। মাংসত কিন্তু আলু এডোখৰ নহ'লে মাংস খোৱাৰ নিচিনাই নালাগে। জিলিকে তোমাৰে মুখ। মজা। গৰম যিমান পৰিছে আজি, ভাতটো অলপ দেৰিকৈ খাইছোঁ আজি। মজা। ঘৰৰে নেমু হয় বাৰী। গৰমত কোনে কোনে নেমু চেপি ভাত খাই ভাল পায় কমেণ্টত জনাবচোন।
গৰম দেই আজি ঘামি গৈছোঁ ৰাধা চূড়াৰ ফুলৰ পাহি জিলিকে তোমাৰে মুখ বুকুৱেদি বাগৰে সময়া সময়া সুখ প্ৰেমৰ সুৰভিতাতে এপাহ দুপাশৰে এবাৰ চকুৰে চালে হৃদয় হাত পৰে ৰাধা চূড়াৰ ফুলৰ পাহি খাচোন জিলিকে তোমাৰে মুখ আলু নোৱাৰোঁ আৰু 2 পিচ খালোঁ এঘৰত থলোঁ আৰু আগলৈ মোৰ নতুন ভিডিঅ' পাবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব